কৰি নাযায় নাখায় ৰাতিটো কাম যায় সদায় আমাৰ কাপোৰ ধুব লাগে মাইনে উঠছোন ইমান দেৰিলৈকে শুকাই থকা নহয় তুমি বৰ আমনি কৰি থাকা মা উঠিম নহয় কিবা ৰবাচোন অলপ টাইম এনেকৈ শুই থাকিলে হ'ব নেকি 2 দিন পিছত তোক বিয়া দি উলিয়াই দিব লাগিব অ মা এনেকৈ নকবাচোন মই তোমাক এৰি ক'তো বিয়া নহওঁ এই মোক একাপ চাহ নিদিয়ে কিয় চাহ খাওঁ লাগিছে কি চাহ খাই থাকা মাইনা ডাঙৰ হৈছে মাইনাক ক'বা নোৱাৰা নেকি কিমান আৰু মই দিম আৰু উঠি পিনে তোৰ নাস্তা ৰেডি কৰিলো দিয়া পেহী ৰেডি কৰা সোনকালে খাই লোৱা নহ'লে কলেজলৈ দেৰি হ'ব পেহী ইয়াতে অ মোৰ মৰমৰ পেহীটো ইমান কেন লোৱা তুমি খোৱা কলেজলৈ দেৰি হ'ব হ'ব দিয়া পেহী আহ দিয়া মা যাওঁ দিয়া যাওঁ মানে যাওঁ সকামতে আহিবি হ'ব দিয়া বাই বাই হেল্ল' অ ৰিচা ক'ত আছ দিয়া মই গৈ আছো ঐ দিশা আহিছে বোলে বল যাওঁ বল কৰিছা কোন এজনী মোৰ বান্ধৱী হয় তহঁতক কিয় ইমান লাগে বল দিশা ক্লাছলৈ যা দেৰি হ'ব বল 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 ঐ দিশা মই যাওঁ দে নহ'লে মায়ে ঘৰত ৰখি থাকিব বল আমি যাওঁ বল কৰিছা শুনচোন ঐ তোৰ বান্ধৱীজনীৰ নামটো কি হয় পিছত কম দে এতিয়া কোৱা না প্লিজ এতিয়া যাওঁ দে মোৰ দেৰি হৈছে ঐ দিশা তোৰ নামটো সুধিছে অ এই পিছত কম দে ছোৱালীজনীৰ নামটো বা কি আছিলে ৰিচাজনী তেতিয়া নকলে নহয় অহাকালি কলেজত সুধি ল'ব লাগিব আৰু ৰিচা দেখোন কি খবৰ ভাল তোৰ আছো দে কিবাকে আৰু জানাই দেখোন দেউতা নহ'লে ঘৰখন চলাওঁতে কিমান কাম আচ্ছা চলি আছো দে সেনেকৈ কিবাকে আৰু ঠিকে আছে দে তই এই নামটো সুধিছিলি নহয় কি হয় এই নামটো এই নাম দিছা এই মোৰ ভাল বান্ধৱী ৰিচা ব'লা নহ'লে কেণ্টিনত চাহ খাওঁ নাই আজি নাযাওঁ দে বেলেগ নাযাওঁ ব'লা নহ'লে নাই নাযাওঁ ঠিক আছে দে আহিছোঁ বাৰু ৰিচা কোন হৈ যাওঁ এই আমাৰ গাঁৱৰে বিভান ল'ৰাজনক কিবা এটা ভালো লাগে মাইনা ঐ মাইনে কি ভাবি আছা নো মাইনা নাই মই একো ছোৱালীজনী কিবা এটা ভালো লাগে কিন্তু মই যে দুখীয়া যিয়ে নহওক বাৰু তাইক কথাটো কৈ দিম আৰু বিভান শুনচোন দিচাই বোলে কিবা এটা ক'ব তাই গেটত ৰখি আছে ক'ত আছে গেটত ৰখি আছে ব'ল ব'ল এই যা ব'ল ঐ তাই মোক মাতিছে হা মই তাইৰ লগত অলপ কথা পাতোঁ তই বেয়া চেয়া নাপাবি হা গান শুনাচোন দিছা কি কোৱা মই মানে তোমাক এটা কথা ক'ব খুজিছিলোঁ তুমি বা কি কোৱা কোৱাচোন বাৰু কি কথা তোমাৰ মানে মই তোমাক ভাল পাই পেলাইছোঁ কি তুমি মোৰ হ'বানে দিছা তুমি এইবোৰ কি কৈছা মই তোমাক কেনেকৈ ভাল পাম কিয় নোৱাৰা নেকি কাৰণ কি জানা মই তোমাক কওঁ মই হ'লো এজন দুখীয়া ঘৰৰ ল'ৰা আৰু কিজানি মই তোমাক সুখত ৰাখিব নোৱাৰিম মানে কি জানা প্ৰেমে ধনী দুখীয়া একো নামানে তুমি যেনেকৈ থাকা মই তেনেকৈ থাকিম দিছা চোৱা
মই তোমাক বেলেগ ল'ৰাৰ নিচিনাকৈ বাইকৰ পিছপিনে উঠাব নোৱাৰোঁ আৰু দামী দামী ৰেষ্টুৰেণ্টতো নিব নোৱাৰোঁ। এই চাইকেলখন লৈয়ে মই কলেজলৈ অহা যোৱা কৰোঁ। এতিয়া তোমাক মই গোটেইখিনি কথা বুজাই ক'লোঁ। তথাপিও যদি তুমি ভাবা মোক ভাল পোৱাও বা ভাল পাব খোজা, সেইটো তোমাৰ কথা। তোমাক মোৰ ফালৰ পৰা গোটেইখিনি কথা বুজাই দিলোঁ। তথাপিও মই তোমাক ভাল পাওঁ। মানে মা আজি দুটাৰে ডিউটিৰ পৰা কামটা আহিব, তোক আজি ঘৰতে থাকিব কৈছে। সপোন আছে কিন্তু। হ'ব দিয়া মা, ঠিক আছে। ইবাৰকে এবাৰ ফোন কৰি কওঁ কালি কলেজ যাব নোৱাৰো বুলি। শুনিছনে? এটা ভাল খবৰ আছে। কি হ'ল ইমান জোৰে চিঞৰি আছে যে? একাপ চাহ খাব লাগছিল, নে পানী অনা যায় দিয়া আৰু। এটা ভাল খবৰ আছে। আমাৰ অফিচৰ বৰুৱাৰ একমাত্ৰ ল'ৰা আমাৰ মাজনী বিয়াৰ প্ৰস্তাৱ মোক সুধিছে। গতিকে সেইকাৰণে মই অহাকালি তেখেতসকলক মাতি আহিছোঁ। ভালে দেখোন, এইটো ভাল খবৰ। তুমি বহি লোৱাচোন বাৰু। এটা কথা নহয়, আমাৰ মাজনীৰ কাৰণে ল'ৰাজন যি চাইছিলোঁ, সেই ল'ৰাজন খুবেই ভাল আৰু ঘৰখনো ভাল। ল'ৰাজনৰ শিক্ষা দীক্ষাও আছে আৰু ল'ৰাজনে এটা ভাল কামো এটা কৰে। গতিকে বৰুৱাই কোৱা কথাখিনি মই মন দি শুনিছোঁ আৰু মোৰ এটা ভাল এটা চিন্তা হৈছে। বৰুৱাই কোৱা কথাটো শুনি মোৰ মনটো খুবেই ভাল লাগিছে। ভালেই দেখোন, নিজৰ ছোৱালীজনীক ভাল ঘৰ এখনত দিব পাৰিলে নিজৰে কিবা ভাল লাগে। কিন্তু মাইনাৰ পঢ়াটো শেষ কৰি ল'ব লাগিছিল নেকি? তুমি এইবিলাক চিন্তা কৰিব নালাগে। তেওঁলোকে বিয়াৰ পিছতো পঢ়াম বুলি কৈছে। যিহেতু তেওঁলোকে শিক্ষা দীক্ষা থকা মানুহ, গতিকে সেইটো কোনো আমাৰ চিন্তাই নাই। আৰু যিহেতু তেখেতসকলে শিক্ষা দীক্ষা থকা মানুহ, গতিকে তেখেতসকলে শিক্ষাৰ মূল্য বুজি পায়। তথাপিতো তাইক সুধি লোৱা ভাল আছিল নেকি? তাইৰো মনৰ কিবা এটা কথা থাকিবও পাৰে। থোৱাহে তোমাৰ কথা। মই যিটো চিন্তা কৰিছোঁ, তুমি মাক কাৰণে মই তোমাক কথাখিনি ক'ব লগা আছিল, ক'লোঁ। গতিকে এতিয়া মোৰ মতে হ'ব লাগিব। কি কোৱাচোন মানে? ঐ মা কালি দেউতাৰ সেই লগৰে বন্ধু এজনৰ ল'ৰা এজনে তোমাক চাব আহিব। কি? কিন্তু মা মই এতিয়া বিয়া নহওঁ। মোৰ পঢ়া শুনা শেষেই হোৱা নাই। মানে ঐ বিয়াৰ পিছতো পঢ়িব পাৰিবি। সিহঁতে যিহেতু ধনী মানুহ, চাকৰি এটা ভাল চাকৰি আছে, তোমাক সিহঁতে কৈছি নহয় বিয়াৰ পিছতো পঢ়াম বুলি। কিন্তু মা একো কিন্তু নাই। কিন্তু মা মই যে বেলেগক কথা দিছোঁ, মই তাৰ বাহিৰে আৰু কাৰো হ'ব নোৱাৰো। মাজনী কি কৈ আছা এইবোৰ? মোৰ আৰু দেউতাৰ সন্মান শেষ নকৰিবা। তোমাক মই হাতযোৰ কৰি কৈছোঁ। কিন্তু মা কোনো কিন্তু নাই। ইমান ধুনীয়া পৰিয়াল এটা আমি শেষ হৈ যাব নিদিওঁ। মা তুমি এবাৰ বুজিবলৈ চেষ্টা কৰাচোন। মই একো কথাই তোমাৰ নুশুনো। মই কি হাল্লা হৈছে তহঁতৰ? চোৱা না পেহী, মাহঁতে মোক বেলেগৰ লগত বিয়া দিব খুজি আছে। মই কলেজৰ ল'ৰাজনক ভাল পাওঁ আৰু মই তাৰ লগতে বিয়া হ'ম। তুমি মাহঁতক বুজোৱা না পেহী, মই কলেজৰ ল'ৰাজনক ভাল পাওঁ আৰু মাহঁতে মোক বেলেগৰ লগত বিয়া দিব খুজি আছে। তুমি বুজোৱা। বিয়াতো হ'বই লাগিব মাজনী। তাহাঁতৰ মা দেউতাৰতো কথা এটা আছে। কিন্তু মই যে তাক ভাল পাওঁ। মই তথাপি মা দেউতাক বুজাম আৰু।
তথাপিও তই মা দেউতাৰ এবাৰ কথা ভাবি চাবি। হেল্ল' অঁ হেল্ল' বিভাং, ক'ত আছ তই? তোক এবাৰ লগ কৰিব লাগিছিল। অঁ ঠিক আছে আহা, মই ইয়াতে আছোঁ আহা। ঠিক আছে দিয়া। দিয়া দিয়া। না মই আহো ৰ'বা। ক'ত যা তই? এই বাহিৰৰ পৰা অলপ আহো। মোৰ অলপ বিভাগৰ লগত কথা আছে, তহঁতে যা। ইমান দেৰি কৰিলা তুমি, ইমান টাইম ৰখি আছো তোমাৰ। মানে তোমাৰ লগত এটা কথা আছে। কি কথা? কি কথা মানে কি মানে কি আছে কোৱা জলদি। বিভাগ, অঁ কি কোৱা? মানে মোক চাবৰ বাবে ল'ৰা এজন আহিব। কি কি কৈছা তুমি এইবোৰ? বিভাগ, কোৱা হয়তো মই চাগে তোমাৰ হ'ব নোৱাৰিম। কি কৈছা তুমি এইবোৰ? মই মা দেউতাৰ কথা পেলাব নোৱাৰিম। ঐ, কি ভাবি আছ? একো নাই দিয়া, য'ত মোৰ অধিকাৰে নাই তাত মোৰ অভিমান কৰাটো মূৰ্খামি হ'ব। বিভান, চখত কোনো কাৰোবাৰ আঁতৰি নাযায়। কেতিয়াবা বাধ্য কৰাৰ সময়ে আৰু কেতিয়াবা মানুহক কন্দাই থৈ গুচি যায়। এতিয়া মই যাওঁ, তই ভালকৈ থাকিবি। ৰ'বাচোন, ক'ত যোৱা তুমি? তুমি ভালদৰে জানা যে মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। তুমি তথাপিও এইবিলাক কথা যে মোক কৈ আছা। হ'ব দিয়া, মই এতিয়া আৰু যাওঁ। ৰ'বাচোন দিছা। মানে ঐ উঠ, তোৰ কাৰণে সিহঁতে আহি পাব হৈছে নহয়, সোনকালে ৰেডি হয়। মা, তুমি মোৰ কথাটো এবাৰো বুজিবলৈ চেষ্টা নকৰিলানে? উঠ মা, উঠ সোনকালে উঠ। তোমাৰ কথা আৰু শুনিবলৈ একো নাই। দেউতাৰে সিদ্ধান্ত, লাষ্ট সিদ্ধান্ত। এতিয়া সোনকালে উঠা, ৰেডি হোৱা। আহক আহক বহক বহক। এৰা এওঁলোকে আহি পালেই। আপোনালোকে ভালে ভালে আহিব ন? হয়, ঠিকে আছে, ভালে ভালে আহি পাব। ঠিকে আছে, অসুবিধাটো একো অসুবিধা নাই নাই একো অসুবিধা। হেৰা, এই মাকজনী লৈ আছোন বাৰু। ভালে ভালে আহি পালে। হয়, ভালে ভালে আহি পাব। আপোনালোকে বহু মই মাজনীক লৈ আহোঁ। বাৰু। তুমি বহাচোন। এৰা চাহ লোৱা। ছোৱালী অৱশ্যে আমাৰ পচন্দ হৈছে, ল'ৰাৰো চাগে পচন্দ হৈছে। মানে আপোনালোকে কথাই কথা। পিছে আপোনালোকে বা কি ভাবে, কি কয়? বৰুৱা, হয়, তাই মোৰ একমাত্ৰ ছোৱালী। এতিয়া আপোনালোকৰে একমাত্ৰ বোৱাৰী হ'ব। হয় হয়। ডেকা, এইবোৰ কি কৈছে আপুনি? তাই অকল বোৱাৰীয়ে নহয়, মই ছোৱালী বুলিয়ে ভাবি লওঁ। আপোনালোক বহকচোন, মই অলপ ভিতৰৰ পৰা আহিছোঁ। ঠিক আছে, বহক। ডেকা, হয়, এওঁলোক কিহৰ বাবে এনেকুৱাকৈ উঠি দিছিল?
ঘৰুৱা এই অকণমান ভাগৰুৱা হৈ আছে, কলেজত গৈছিলতো সেইকাৰণে অকণমান ৰেষ্ট ল'ব। সেইটো বেয়া ভাবিব নালাগে। ডেকা, হয়, আচ্ছা আমি এতিয়া বিয়াৰ বাবে যা যোগাৰ কৰিব পৰা হৈছোহে। জানো আৰু আপোনালোকৰ কথা। নাই নাই, ঠিকে আছে ঠিকে আছে। এতিয়া আমি উঠিলো আৰু। পিছে আমি আহিছো এতিয়া, বেয়া নাপাব। এনেকৈয়ে সিহঁত দুজনৰ বিয়া হৈ গ'ল। অ' বিভান দেখোন, কি খবৰ? আছো দে ভালে, তোৰ খবৰ কি? আছো দে ভালে। পিছে দিছাৰ খবৰ কি? দিছা মোৰ হ'ব নোৱাৰিলেও জীৱনটোত কোনোবাখিনিত বৰ বেয়াকৈ খেলি মেলি হৈ গ'ল। এতিয়া সঠিকভাৱে সজাবলৈ চেষ্টা কৰি আছোঁ। তথাপিও জীৱনটোত সংগী এজনী লাগেই। যাক মই নিজতকৈ বেছি ভাল পাইছিলোঁ, তাই এতিয়া মোৰ কাষত নাই। পিছে এতিয়া যাওঁ দিয়া, ভালে থাকিবা। অঁ ঠিক আছে দিয়া, যোৱা।